ভাইটি কি নাম তোমার? নবী আলী। পাৰো জিন্দগীত কমপ্লেইন একটাও নাই, এনেকৈ কৰাও নাই। পাঁচ টাইমতে এনেকৈ পচিছে। তুমি প্ৰথমে এইটো মানে কৰিছিলা মানে? প্ৰথম ষ্টাৰ্টিঙে হৈছিলে, কৰাও নাই এতিয়ালৈকেতো। পচি গ'ল কি কৰিম। জোনাইত গ্ৰেপ্তাৰ তিনি গভাইত চোৰ, বাইক গাড়ী দোকান চুৰি কাণ্ডত জড়িতৰ সন্দেহ। জোনাইৰ অসম অৰুণাচল সীমান্তৰ বিভিন্ন অঞ্চলত চোৰে ৰাইজক নিদ্ৰাহৰণ কৰি থকাৰ সময়তে বুধবাৰে তিনি গভাইত চোৰক আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। গ্ৰেপ্তাৰ হোৱা চোৰ তিনিটা ক্ৰমে জোনাইৰ মুকং চেলেক্ট ৰেলৱে ষ্টেচনৰ নগোৱা কেম্পৰ নবী আলী, জোনাই টেলেমৰ নৱ পেগু আৰু হাবিগাঁৱৰ ৰাজা সোণোৱাল বুলি জানিব পৰা গৈছে। যোদ্ধা চাবিটো ইয়াৰ মোৰ লগতে আছে এতিয়া। স্কুটি চোৰটো কোনে কোনে কৈছিল? স্কুটি চোৰটো গৈছিলোঁ, ময়ো লগত গৈছিলে, লেকিন মই চুৰ কৰা নাই। ইহঁতক লগ কৰাই 2 দিনেই হৈছিলে। গাড়ী প্লেন আছিলে আমাৰ, মানে প্লানটো কি এনেকৈ অলপমান টেনশ্যন হৈছিলে, এইটো কাৰণে গাড়ী চুৰ কৰিম, মানে উৰাই দিম বুলি ডাইৰেক্ট কৈ ভাবি আছিলে। কাৰ গাড়ী উৰাম বুলি ভাবিছিল? এইটো মই এইটো গাড়ীটোৱে চলাই আছিলে। এইটো গাড়ী উৰাই দিম মানে কি? মানে লৈ যাম চুৰ কৰি লৈ যাম বুলি ভাবিছিলা? জানিব পৰা মতে বিগত কিছুদিন পূৰ্বে লক্ষী নেপালী বস্তিৰ নিবাসী ছবি শ্বাহ নামৰ ব্যক্তিজনৰ বাসগৃহৰ পৰা এখন স্কুটি, 2টা মোবাইল ফোনৰ লগতে নগদ 15,000 টকা চোৰ কেইজনে চুৰি কৰে। এই ঘটনাৰ পিছতে ভুক্তভোগী ছবি শ্বাহে জোনাইৰ বিভিন্ন প্ৰান্তত অভিযান চলাই 16 জুলাই তাৰিখে চুৰি হোৱা সামগ্ৰীবোৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয়। যদিও চোৰ কেইজনক ধৰিবলৈ সক্ষম নহল, কিন্তু আটকাধীন চোৰ কেইজনে পুনৰ কমলপুৰ ৰেলৱে ষ্টেচনৰ নিবাসী সঞ্জয় চাহু নামৰ ব্যক্তিজনৰ বলেৰো পিকআপ বাহনখন অৰুণাচল প্ৰদেশৰ আলঙত বিক্ৰী কৰিবলৈ পৰিকল্পনা কৰি থকাৰ সময়তে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ আৰু জোনাই আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি নৱ পেগু আৰু ৰাজা সোণোৱাল নামৰ চোৰ দুজনক লগে লগে আৰক্ষীয়ে আটক কৰি গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয়। ইফালে ঘটনাৰ অনুমান পাই নবী আলী নামৰ চোৰজনে অৰুণাচল প্ৰদেশৰ দিশে পলাবলৈ চেষ্টা কৰে যদিও আৰক্ষী আৰু অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সহযোগত অৰুণাচল প্ৰদেশৰ গবুক নামৰ ঠাইত পলাই থকা অৱস্থাত নিশা আটক কৰিবলৈ সক্ষম হয়। আনহাতে এই ঘটনাৰ পিছতে সুদীপ শ্বাহ আৰু সঞ্জয় চাহু নামৰ ব্যক্তি দুজনে জোনাই আৰক্ষী থানাত ঘটনা সন্দৰ্ভত পৃথকে পৃথকে এজাহাৰ দাখিল কৰিছে বুলি জানিব পৰা গৈছে। ৰাতি মোৰ ঘৰত চুৰ হৈছিলে, তাত 15,000 টকা কেছ, 2টা মোবাইল আৰু এটা স্কুটি চুৰ হ'ল। মানে 16 তাৰিখ ৰাতিপুৱা মই একটা মোবাইল আৰু স্কুটিটো পালোঁ, আৰু চোৰকেইটা 3জন AGYCP ল'ৰাকেইটা থানাত চমজাই দিছে 3টা ল'ৰাক। আৰু AGYCP মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। এটা তেলমৰ পৰা একটা নাগা কেম্প, নহয় জানো, একটা নাগা কেম্প আৰু একটা ইংকঙৰ পৰা আজি দিয়া হ'ল। সেইদিনা দিয়া নাছিলোঁ, এনেই কৈ থৈছিলোঁ মানে। এতিয়া মোৰ 15,000 আৰু একটা মোবাইলটো পোৱা নাই, এতিয়ালৈকে পোৱা নাই। মানে আপোনাৰ স্কুটিখন পালেনে পোৱা নাই? 16 তাৰিখে পালোঁ, 15 তাৰিখে হেৰাইছিলে, 16 তাৰিখ ৰাতিপুৱাই পালোঁ স্কুটিটো। নাগা কেম্পৰ ওচৰত ৰাস্তাত ওলাই থৈ দিছিলে, মানে ল'ৰাকেইটাতো গায়ব হৈ গৈছিলে। মোৰ নাম শ্ৰী সঞ্জয় শাহ। হয় মোৰ এখন গাড়ী আছে যোদ্ধা পিকআপ। হয়। এইটো পুৰণা মোৰ এটা ড্ৰাইভাৰ আছিলে নৱ পেগু। সি নতুন ড্ৰাইভাৰ মোৰ গাড়ী আলঙত লৈ গৈছিলে। আলঙত যাওঁতে সি তাত মানে গাড়ী মোৰ পুৰণা ড্ৰাইভাৰখন বেচা কিনা কৰি ৰাখিছিলে বোলে। আলঙত 5 লাখ টকাত বনবস্ত কৰিছিলে। তো আলঙত য'ত বনবস্ত কৰিছিলে, মানুহজনে গাড়ীখনটো ধৰি কিনি মোৰ নতুন ড্ৰাইভাৰৰ লগত সোধ কৰিলে। সেইটো গাড়ীখন মোৰ লগত বোলে বেচা কিনা কৰিছে, এনেকৈ মোৰ লগত ফটো পঠাইছে। তো কিমান টকাত বন্দোবস্ত কৰিছিলে? 5 লাখ টকা বন্দোবস্ত কৰিছিলে। কোন কোন তাত জড়িত আছিলে? জড়িত আছে এইটো আপোনাৰ মোৰ ড্ৰাইভাৰ নৱ পেগু, পুৰণা ড্ৰাইভাৰ, আৰু আপোনাৰ নবী আলী আৰু মহিবুল আলী। এইকেইজন কেনেকৈ মানে আপুনি গম পালে ঘটনাটো? এইকেইজন আছে বুলি ঘটনাটোতো নবীৰতো ঘটনাটো গম পাওঁ, মানে এটা মুছলিম ল'ৰাৰ লগত আছিলে বুলি কিনি। আৰু মুছলিম ল'ৰাটো এইটো পুৰণা মোৰ যিটো ড্ৰাইভাৰ আছে নৱ পেগু, তাৰ লগৰীয়া হিচাপে সি কৈছিলে, সেইকাৰণে গম পাইছোঁ। আপোনালোকে আপুনি এজাহাৰ দিছে নেকি এই ক্ষেত্ৰত? এতিয়া আহিছোঁৱে মই এজাহাৰ দিবলৈ। হয়। মানুহজনক ধৰিলে নেকি? মানুহজনক ধৰি ৰাখিছে। কেইজন ধৰিছে? কি জানো, 3জন বুলি শুনি পাইছোঁ ধৰি ৰাখিছে। হয়। কাৰ কাৰ নামত আপুনি কেছটো দিব? কেছটোতো 4জনৰ নামত আছে। হয়। আপোনাৰ মহিবুল আলী, নবী আলী আৰু নৱ পেগু, আৰু লগত একটা আৰু কি ৰাজা সোণোৱাল আছে। হয়। তাত 16 তাৰিখে ৰাতিপুৱা আমাক ৰুকচিনৰ ব্যৱসায়ী এজনে আমাক খবৰ দিলে যে তেখেতৰ স্কুটি এখন, মোবাইল 2টা আৰু পইচা 15,000 টকা ৰাতি প্ৰায় 1টামান বজাত ঘৰৰ পৰা চুৰ হ'ল বুলি আমাক তেখেতে খবৰ দিলে।
খবৰ দিয়াৰ লগে লগে তেখেতক আমি ক'লোঁ স্কুটিৰ যদি কিবা ফটো আছে বা স্কুটিৰ যি ৰেজিষ্ট্ৰেশ্যন নম্বৰ আছে আমাক দিয়ক, আমি বিচাৰি চাম বুলি আমি তেখেতক কওঁতে তেখেতে আমাক স্কুটিৰ ফটোখন দিলে। আৰু ফটোখন দিয়াৰ লগে লগে আমি আমাৰ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ জোনাই আঞ্চলিক সমিতিৰ যিমানকেইখন আমাৰ শাখা সমিতি আছে 8খন শাখা সমিতিক আমি সকলো গ্ৰুপত আমি স্কুটিখনৰ আমি ফটো পঠিয়ালোঁ। আৰু সেই ফটো পঠোৱাৰ লগে লগে আমাৰ যি যুৱ ছাত্ৰ পৰিষদৰ কৰ্মী আছিলে, কৰ্মীসকলে জোনাইৰ বিভিন্ন স্থানত বিচাৰ কোচাৰ কৰি নবী আলী বুলি 3 নং ৰায়াং মুগংচেলিঘৰ নবী আলীৰ ঘৰৰ পিছপিনে স্কুটিখন পাবলৈ আমি সক্ষম হৈছোঁ। তাৰপিছত ওচৰ পুচুৰীয়াক আমি সোধপোছ কৰোঁতে এজনক আমি ডাউট কৰি উঠাই আনি আমি সোধপোছ কৰোঁতে তেখেতে আমাক স্বীকাৰ কৰিলে যে হয় তেখেতলোকে 3জন গৈছিলে, গৈ কিনে স্কুটিখন আৰু মোবাইল কেইটা চুৰ কৰিলোঁ বুলি আমাক তেখেতলোকে জনালে। জনোৱাৰ লগে লগে আমি তেখেতলোকৰ প্ৰথমতে আমি ৰাজা সোণোৱাল নামৰ এজন ল'ৰাক আমি পালোঁ। ৰাজা সোণোৱালে আমি সোধপোছ কৰোঁতে ৰাজা সোণোৱালে ক'লে নবী আলী আৰু নবীন পেগু নামৰ এজন ব্যক্তিৰ নাম ক'লে। আমি নবীন পেগুক জোনাই মুগংচেল ৰেলৱে ষ্টেচনৰ পৰা আমি ধৰিলোঁ। ধৰাৰ পিছত তেখেতৰ ফোনৰ পৰা আমি যিজন নবী আলী বুলি আছিলে তেখেতক আমি ফোন কৰিব দিওঁতে ফোন কৰি গম পালোঁ যে তেখেতে ইংকঙত আছে। আমি গম পাই ইংকঙলৈ আমি গ'লোঁ। আমাক আৰু জোনাই পুলিচ প্ৰশাসনক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তেখেতলোকে খবৰটো পোৱাৰ লগে লগে ইংকঙলৈকে আমাক চাথ দি আমাৰ লগত গৈ ল'ৰাজনক কৰায়ত্ব কৰি আনি এতিয়া জোনাই থানাত বৰ্তমান ৰাখিছে, তেখেতলোকে সোধপোছ কৰি আছে।